বন্ধুসকল আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰচামাত স্বাগতম জনাইছো। বন্ধুসকল ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতৰ সময়ছোৱাতেই কলিযুগৰ বিষয়ে বৰ্ণনা কৰি থৈছিল। কলিযুগত মানুহ কেনেকুৱা হ'ব, সিহঁতৰ আচাৰ ব্যৱহাৰ স্বভাৱ কেনেকুৱা হ'ব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ভগৱান শ্ৰীকৃষ্ণই কলিযুগত কৰি থৈ যোৱা 5টা অপ্ৰিয় সত্যৰ বিষয়ে আলোচনা কৰিম, যি আজিৰ সময়তো 100% সঁচা হৈ গৈ আছে। মহাভাৰতৰ সময়ত 5 পাণ্ডৱৰ মনত কলিযুগৰ বিষয়ে জানিবলৈ বহুত ইচ্ছা গ'ল। তেওঁলোকে এবাৰ ভগৱান শ্ৰীকৃষ্ণক সুধিলে, কি কলিযুগত মানুহ কেনেকুৱা হ'ব, মানুহৰ চিন্তা ধাৰণা কেনেকুৱা হ'ব আৰু মুক্তি কেনেকৈ পোৱা যাব। এই প্ৰশ্নটো শুনি ভগৱান শ্ৰীকৃষ্ণই 5 পাণ্ডৱক অৰণ্যক পঠিয়াই দিলে আৰু ক'লে, তাত তোমালোকে যি যি দৃশ্য দেখিবা আটাইবোৰৰ বিৱৰণ মোৰ আগত আহি পিনে ক'বা। 5 ভায়েক বনক গ'ল আৰু উভতি আহিল। আৰু ভগৱান শ্ৰীকৃষ্ণক কি ক'ব আহকচোন জানো। যুধিষ্ঠিৰ মহাৰাজে দুপাত শিং থকা এটা হাতী দেখা পালে আচৰিত হৈ গ'ল আৰু এই কথাটো যেতিয়া ভগৱান শ্ৰীকৃষ্ণক জনালে, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিলে, কলিযুগত এনেকুৱা মানুহে ৰাজত্ব কৰিব যিবিলাকে মুখত ক'ব এটা আনহাতে কৰিব এটা। এইবিলাক মানুহে সকলো ফালৰ পৰা শোষণ কৰিব। ভীমে এটা গাই গৰু দেখিছিল যে নিজৰ পোৱালিটোক জিভাৰে ইমান চেলেকি আছিল যে তাৰ গাৰ পৰা তেজ ওলাইছিল। ভীমে তেনেকুৱা দৃশ্য দেখি হতভম্ব হৈছিল আৰু ভগৱান শ্ৰীকৃষ্ণক ইয়াৰ অৰ্থ সোধাত ভগৱান শ্ৰীকৃষ্ণই ক'লে, কলিযুগৰ মানুহে নিজৰ সন্তানৰ লগত ইমান আসক্ত হ'ব যে মমতাৰ কাৰণত সন্তানৰ বিকাশেই ৰখি যাব। যদি কাৰোবাৰ পুত্ৰ সাধু হয়, সকলোৱে তেওঁৰ দৰ্শন কৰিব, আশীৰ্বাদ ল'ব যাব, কিন্তু নিজৰ পুত্ৰ যদি সেই ৰাস্তাত যায় তেতিয়া হাই কপালকৈ কান্দিব আৰু ভাবিব, ভগৱান মোৰ ল'ৰাজনে কি ৰাস্তাত যাবলৈ ওলাইছে, ইৰ ভৱিষ্যত কি হ'ব। কলিযুগত মানুহে নিজৰ সন্তানক মোহ মায়া আৰু নিজৰ পৰিয়ালৰ মাজতেই বান্ধি ৰাখিব, যাৰ ফলত সেই সন্তানবিলাকৰ জীৱন নষ্ট হৈ যাব। ইয়াৰ পিছত ভগৱান শ্ৰীকৃষ্ণই এটা বাস্তৱিক সত্যৰ বিষয়ে ক'লে, তোমালোকৰ পুত্ৰ তোমালোকৰ হৈ নাথাকিব, সি কেৱল তাৰ ঘৈণীয়েকৰহে সম্পত্তি হ'ব। তোমালোকৰ পুত্ৰী তোমালোকৰ হৈ নাথাকিব, তাইও কেৱল গিৰিয়েকৰহে সম্পত্তি হৈ থাকিব। এই শৰীৰটো মৃত্যুৰ আৰু এই আত্মা পৰাত্মাৰ সম্পত্তি হৈ থাকিব। এয়াই প্ৰকৃত সত্য। অৰ্জুনে এটা এনেকুৱা চৰাই দেখিছিল যাৰ পাখিত বেদৰ শ্লোক লিখা আছিল, কিন্তু সি মানুহৰ মাংস খাই আছিল। এই দৃশ্য দেখি অৰ্জুন আচৰিত হৈছিল আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, কলিযুগত এনেকুৱা মানুহ থাকিব যাক বিদ্বান পণ্ডিত বুলি গণ্য কৰা যাব, কিন্তু তেওঁলোকৰ মনৰ ইচ্ছা এইটোৱে থাকিব যে কাৰ সোনকালে মৃত্যু হয় আৰু তেওঁলোকৰ সম্পত্তি নিজৰ নামত কৰিব পৰা যাব। এনেকুৱা মানুহৰ নিজৰ সম্পত্তি যিমানেই নাথাকক কিয়, যিমানেই ধনী নহওক কিয়, কেৱল বেলেগৰ সম্পত্তিতেই চকু থাকিব। বাস্তৱিক ভাল মানুহ সাধু তো বহুত কম সংখ্যকহে থাকিব। নকুলে দেখিলে যে এটা বহুত ওজনৰ শিল পাহাৰৰ পৰা খহি আহিছে, যাক ডাঙৰ ডাঙৰ গছেও ৰখাব পৰা নাই, কিন্তু সেই ডাঙৰ ওজন থকা শিলগুটিটো এডাল সৰু গছত খুন্দা খায়েই ৰখি গ'ল। ইয়াৰ অৰ্থ ভগৱান শ্ৰীকৃষ্ণই ক'লে, কলিযুগত মানুহৰ বুদ্ধি বহুত কম হ'ব, যাৰ ফলত তেওঁলোকৰ ধ্বংস অতি সোনকালে হ'ব আৰু এই ধ্বংসক কোনো ধন সম্পত্তি টকা পইচাৰে ৰখাব নোৱাৰিব, কিন্তু একমাত্ৰ হৰিনাম ৰূপৰ এডাল সৰু বৃক্ষই মানুহক পতন হোৱাৰ পৰা ৰক্ষা কৰিব। হৰিৰ কীৰ্তনে মানুহৰ বুদ্ধি প্ৰবল কৰিব। সহদেৱে বনত অনেক কুঁৱা দেখা পালে, কেৱল মাজৰ কুঁৱা এটা খালী আছিল, কিন্তু বহুত গভীৰ আছিল। ভগৱান শ্ৰীকৃষ্ণই ইয়াৰ অৰ্থ ক'লে, কলিযুগৰ ধনী মানুহবিলাকে নিজৰ সন্তানৰ বিবাহ উৎসৱ পাৰ্বণ আদিত বিভিন্ন মাত্ৰাত খৰচ কৰিব, বিভিন্ন ধন সম্পত্তি খৰচ কৰিব, কিন্তু কোনোবা দুখীয়া ভোকত থকা মানুহক দিয়াৰ বাবে 1000 বাৰ চিন্তা কৰিব আৰু নিদিবও। ইন্দ্ৰিয়ৰ সন্তুষ্টি, মদ জোৱা পৰপকীয়া প্ৰেম এইবোৰত অনেক ধন খৰচ কৰিব, কিন্তু যিবিলাক মানুহ এইবিলাক স্বভাৱৰ পৰা দূৰত থাকিব তেওঁলোকৰ ওপৰত কলিযুগৰ প্ৰভাৱ নপৰে, তেওঁলোকৰ ওপৰত কেৱল ভগৱানৰহে আশীৰ্বাদ থাকিব। বন্ধুসকল, আপোনালোকে কলিযুগৰ এই 5টা সত্য জানি কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ৰাধে ৰাধে।